জনজাতীয় ৰাইজৰ পবিত্ৰ এই ভূমিত এই পবিত্ৰ মানে যি থলী আছে সেই থলীত জনজাতীয় যিটো মানে যিটো মদ দিয়াৰ এটা পৰম্পৰা আছে এটো আপোনালোকে সেইবোৰ আকৌ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিটো সংস্কৃতি তাক অপমান নকৰিব মই নিজে আহোম আমাৰো আমি বহাগৰ বিহুত গৈ প্ৰথম বহাগ বা গৰু বিহুৰ দিনাখন মৰিহালিলে গৈ মৈদামলৈ গৈ আমি হাজ দিয়াৰ আমাৰ নিয়ম আছে গতিকে এইবোৰত আকৌ ভেঙুচালি নকৰিব খিলঞ্জীয়া জনগণক অপমান কৰা কথা মুখ্যমন্ত্ৰীয়ে নকব হকিয়াই দিব কৈছো আমাৰ পৰম্পৰা আৰু ঐতিহ্য কেনেকে আঙুলি ভেঙুচালি নকৰিব এয়া আমাৰ ঐতিহ্য পৰম্পৰা প্ৰতিগৰাকী খিলঞ্জীয়া জনজাতীয় মানুহৰ এই পৰম্পৰা ঐতিহ্য আছে মই নিজে যাওঁ মোৰ মা জীয়াই থাকোতে মাৰ লগত মই নিজে গৈ বহাগ বিহু গতিকে বহাগ বিহুৰ প্ৰথম দিনটোত এক বহাগ বা গৰু বিহুৰ দিনা এই কামটো কৰোঁ গতিকে এই পৰম্পৰাক মই দেখি আছো চাই আছো মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া জনগণৰ সংস্কৃতিক এই যিটো অপমান কৰিছে আমি যদি আপোনালোকে বিগত সময়ছোৱাত মদৰ দোকান কিমান ডাঙৰ কিমান বেছি কৰিলে কিমান কৰ তালিকাখন কিমান ৰাজহ লয় এই তালিকা দেখুৱালে আপোনালোকে নিজে লাজত থাকিব নোৱাৰিব